চাওক যিটো ট্ৰফি হয় ফিফা ৱৰ্ল্ড কাপৰ যিটো সোণৰ ট্ৰফি য'ত 4 কেজি সোণ আছে সেই ট্ৰফিটো নি আছে এতিয়া। এইটো ট্ৰফিটো আমাৰ ভোগালীৰ বজাৰো চলি আছে চাৰিওফালে। এয়া চিতল মাছ লৈ আহিছে। কেজি কেনেকৈ দিলে? বা 800। বঢ়িয়া, 800 টকা কেজিৰে এটা চিতল মাছ লৈ গৈছে। এয়া আহি আছে ইয়াৰে কোনোবা এখনত হয়তো আছে। কেইবাখনো গাড়ীৰে VVIP নিৰাপত্তাৰ মাজেৰে এই ট্ৰফিটো লৈ যোৱা হৈছে। লৈ নি হৈ গ'ল। গতিকে সেয়া আপোনালোকে দেখিলে আমাৰ ভোগালী পৰিৱেশৰ মাজত চাৰিওফালে কেনেদৰে ফিফা ৱৰ্ল্ড কাপৰ ট্ৰফিটো লৈ যোৱা হ'ল। গতিকে সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা থাকিলে। গুৱাহাটীৰ পৰাই পঠিয়াইছোঁ সকলোলৈকে। ধন্যবাদ। এইটো হ'ল ইয়াতে চুঙা দৈৰ পৰা তিল সকলোখিনি ইয়াতে বজাৰত ওলাইছে। ইয়াতে আপোনালোকক আৰু দেখুৱাইছোঁ গুৱাহাটীৰ মাজত থাকিও কিদৰে আপোনালোকে ভোগালীৰ আনন্দ ল'ব পাৰে। ইয়াতে চাওক ঢেঁকীৰে খুন্দি থকা হৈছে। কি চাউল খুন্দিছে? বৰা চাউল। ঠিক আছে হ'ব। ইয়াতে পিঠা লাইভ বনাই থাকিব। এয়া বনাই আছে পিঠা। পিঠা ইয়াতে বনাই আছে। বৰা চাউল খুন্দি আছে। ঢেঁকী বহাই ইয়াত সকলোখিনি বস্তু বিহুৰ বজাৰত দৈ ক্ৰীম যিখিনি লাগে সকলোখিনি ইয়াতে আছে। গুৱাহাটী মহানগৰীৰ মাজত থাকিও আপোনালোকে পিঠা পনাৰ সোৱাদ, ঘৰৰ বস্তু সোৱাদ সকলোখিনি ইয়াতে ল'ব পাৰিব। আৰু বৰ ধুনীয়াকৈ আয়োজন কৰা হৈছে এইখিনিও। ভাল লাগিছে চাই। ঘৰলৈ যাব পৰা নাই যদিও ইয়াতেই চাই পেলাই সেয়া ভেলাঘৰো আছে। ইয়াতে অনুভৱটো ল'ব পাৰিছোঁ ইয়াতে।